আৰে টোপনিটো আহিব ধৰিছিলহে, ৰাতিপুৱালেই দেখোন। দিনবোৰ যে কিমান ছুটি হৈ গৈছে। আগৰ এবছৰটো এতিয়া এমাহৰ নিচিনাহে লাগিব ল'লে। শোৱাৰ পৰা উঠিলোৱেই যেতিয়া হাত মুখখনকে আগত ধুই লওঁগৈ। অ' মোহন দা ঐ শোৱাৰ পৰা উঠিলে নে নাই? অঁ এইটো আকৌ ৰাতিপুৱা ৰাতিপুৱাই ওলালহি কিয় আকৌ? ঐ উঠিলোঁ আহ ভিতৰলৈকে আহ। আজি দেখোন তোৰ ইমান ৰাতিপুৱাই মোলৈ মনত পৰিলনে? অ' মোহন দা তুমি নহ'লে হ'ব জানো? কিনো মই নহ'লে নহ'ব জানো? কিয় আজি স্বাধীনতা দিৱস নহয় নেকি? তেৰি দেখিছ পিলিকা, মই কথাটো পাহৰিয়ে থাকিলোঁ নহয়। ঐ ৰচোন এইখিনিতে মই ধুমাধুম চাৰ্টটো পিন্ধি আহোঁগৈ। তুমি আকৌ ক'লৈ যোৱা? শোৱাৰ পৰা উঠি আকৌ চাৰ্ট পিন্ধিব হ'ল যে? কিয় পতকা কিনা হোৱাই নাই নহয় এইবাৰ, ময়ো পাহৰিয়ে আছোঁ। নালাগে দিয়া, চব আমি ৰেডি কৰি থৈছোঁ, খালি তুমি মানুহটো ওলালেই হ'ল। হয় নেকি? তহঁতে যদি ইমান আগভাগ আৰু কি লাগেনো? হ'ব যোৱা, তুমি এতিয়া হাত মুখ ধুই ৰেডি হোৱাগৈ। চাইকেলখনটো চাফা কৰি হৈ গৈছেহি। এই যাক ওলাইছে নাই এবাৰ ৰেলীলৈ? আজি যে কি মজা লাগিব, ডাঙৰকৈ পতকা এখন মই পিছফালে লগাই ল'ম নহয় চাইকেলৰ। ঐ ল'ৰা, তোৰ আকৌ ৰাতিপুৱা ৰাতিপুৱা চাইকেলখন চাফা কৰিব হ'ল যে, ক'লৈ যাওঁনো? অ' দেউতা তুমি আজি মানে গম নোপোৱা? কিয় আজি স্বাধীনতা দিৱস নহয় জানো? অঁ হয় আকৌ, তাতে আকৌ তই যে চাইকেল চাফা কৰিলি সেইটো কাৰণেহে সুধিছোঁ। আৰে চাইকেল ৰেলী আছে আকৌ, লগৰ যাক চব যাব, মই নাযাম নে বাৰু? এতিয়া ৰেলীখনত গ'লেহে হ'বনে তোৰ? নগ'লে নহ'ব নহয় দেউতা, বছৰৰ মূৰত এই দিনটো এদিনহে আহে, অলপ ফূৰ্তি কৰিবই লাগে ন। হ'ব দে যাবি বাৰু, কিন্তু বেলেগবিলাকৰ নিচিনাকৈ উৎপাত নকৰিবি চাইকেল লৈ। হ'ব দেউতা। কোলাই ভলুৱাহঁত আহি পোৱাহিয়ে নাইনে? জানো এইটো অথনিয়ে আহিম বুলি কৈ এতিয়ালৈকে মানুহে নাই। হয় দে, এইটো শুভ কামত সদায় দেৰি। আহিলোঁ। ঐ ভলুৱা, তই কিন্তু ভাল কাম এটাত সদায় দেৰি কৰ দেই। নাই মই অথনিয়ে আহিব লৈছিলোঁ, এই দেউতাই আহিম বুলি ক'লে যে সেইকাৰণেহে ৰখি গ'লোঁ। দে ৰখি থাকিব নালাগে এতিয়া। বদাইদা, আপুনি গাঁৱৰ মুৰব্বী হিচাপে পতাকাখন আপুনিয়ে উত্তোলন কৰক আৰু। হওক দে, এইটো বয়সতে এনেকুৱা শুভ কাম কৰিবলৈ যে পাইছোঁ। দে বদাই, তই উত্তোলন কৰ আৰু। চেলিউট। আপোনালোক কোনো কলৈকো নাযাব দেই, চবৰে কাৰণে বুটৰ ব্যৱস্থা কৰা হৈছে। চবেই এমুঠি এমুঠি বুট খাই যাব কিন্তু। ঐ পিলিকা জল্দি যা আনগৈ আকৌ, আমি ৰেলীত যাব লাগিব নহয়। ভলুৱা ৰেলীততো যাবই লাগিব, মই বুটখিনিকে লৈ আহোঁ। লওক ইয়াৰ পৰাই চবেই এমুঠি এমুঠি লৈ গৈ থাকক। ঐ ল'ৰাহঁত, তহঁত ৰেলীত যাবি, মই যাওঁ। দেখিছ ভলুৱা, ৰেলীত কিন্তু চব আহিম বুলি ক'লে এতিয়া এটাও নাই, অকল আমাৰ দুটা বাহিৰে। হয় দে, চবেই ঠগিলে আমাক। ঠগা নাই দে, সিহঁতৰ চাইকেলেই নাই, ক'ৰ পৰানো আহিব।